হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ আগত এটা কোমোৰাৰ টেষ্টি ৰেচিপি, কোমোৰাৰ বৰা বা কোমোৰা ফ্ৰাই। আৰু তেন্তে ব'লক পলম নকৰি যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈকে। আৰু মই এটা কোমলীয়া কোমোৰা লৈ লৈছোঁ আৰু এয়া বাতিত অকণমান চাউল লৈ লৈছোঁ আৰু চাউলখিনি মই তিয়াই দিলোঁ। আৰু এইখিনিতে মই প্ৰায় 40-45 মিনিট তিয়াই থ'ম। আৰু এইফালে লৈ ল'লোঁ 2টা পিঁয়াজ, আদা এডোখৰ আৰু নহৰু। আৰু এইখিনি মই বটি ল'ম। আৰু কোমোৰাটো এতিয়া মই বাকলি এৰাই ল'ম। কোমোৰাৰ এই ৰেচিপিটো বনাবলৈ কিন্তু কোমলীয়া কোমোৰাই লাগিব। বুঢ়া কোমোৰা হ'লে এই ৰেচিপিটো নহ'বগৈ আৰু খায়ো ভাল নালাগিব। কোমলীয়া কোমোৰাৰে এই ৰেচিপিটো বনাই আপোনালোকে গৰমে গৰমে ভাতৰ লগত খাই চাব, বহুতে ভাল লাগে। গৰম গৰম দাইল ভাত হ'ব লাগে আৰু কোমোৰা পিছেৰে খুব ভাল লাগে খাই। আৰু এতিয়া এইটো ৰাউণ্ড শ্বেপত মই পাতল পাতলকৈ কাটি যাম। আৰু ইয়াতে দি দিলোঁ মই এতিয়া নিমখ। আৰু নিমখ মই ভালকৈ মিহলি কৰি ল'ম ইয়াতে। আৰু এতিয়া এখন ঢাকন মাৰি দিম আৰু ঢাকন মাৰি অকণমান জোকাৰি দিম। আৰু ইয়াকে 15 মিনিটমানতকৈ বা আধা ঘণ্টামান মই এনেকৈ থৈ দিম, যাতে নিমখে গোটেই কোমোৰা পানীখিনি উলিয়াই দিয়ে। আধা ঘণ্টা পিছত মই এয়া ঢাকনখন উঠাই চাইছোঁ, ইয়াত কোমোৰাই পানী জমা কৰিছে। আৰু এই পানীখিনি মই ধুনীয়াকৈ চাকি পেলাই দিম। আৰু পানীখিনি চাকি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ মই সেই আদা টুকুৰা মই বটি লৈছিলোঁ, ইয়াতে দি দিলোঁ। আৰু দি দিলোঁ নহৰু। আৰু পিঁয়াজ মই ৰুকি থৈছিলোঁ, পিঁয়াজখিনিও ইয়াত দি দিলোঁ। লগতে দি দিলোঁ হালধি গুড়ি, জলকীয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু যিখিনি চাউল মই তিয়াই থৈছিলোঁ সেইখিনিও মই বটি লৈছিলোঁ। আৰু এয়া চাউলখিনিও মই ইয়াত দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ মই মিহলাই দিম চাৰিওফালে। মই চাউল তিয়াই লৈছিলোঁ কাৰণ মোৰ ওচৰত চাউলৰ গুড়ি নাছিলে। আপোনালোকৰ ওচৰত যদি চাউলৰ গুড়ি আছে মেলত খুন্দোৱা বা এনেই ঘৰতে মিক্সিত আগতে শুকানকৈ খুন্দি থোৱা, সেইবোৰো দিব পাৰে। নহ'লে চাউলৰ সলনি আপোনালোকে কৰ্ণফ্ল'ৰো দিব পাৰে। আৰু এতিয়া এখন টাৱা বহাই দিলোঁ গেছত আৰু টাৱাখন গৰম হৈ যোৱাৰ লগে লগে দি দিলোঁ অইল। আৰু আমাৰ চাব পাৰিছে গোটেই তেলখিনি গৰম হৈ থাকিল। আৰু এতিয়া এপিচ এপিচকৈ মই ইয়াত কোমোৰাখিনি দি দিম। আৰু এতিয়া এখন ঢাকন মাৰি দিম, তেতিয়া কোমোৰা পিচকেইটা অলপ সোনকালে সিজিব। কোমোৰা পিচকেইটা মই এনেকৈ ঢাকি ঢাকিয়ে সিজাম। আৰু কিছু সময় পিছত আকৌ এবাৰ উদং কৰি এইখিনি মই এনেকৈ লুটিয়াই দিম। এই কোমোৰাৰ বৰাটো বনাওঁতে কিন্তু হাই ফ্লেমত দিব নালাগে,
ল' ফ্লেমতে ভাজিব লাগে, নহ'লে গোটেইখিনি পুৰি যাব। আৰু ইপিটি সিপিটি আমি লুটিয়াই অকণমান ৰঙচুৱা হ'লে আমাৰ এইটো হৈ যাব। এনেকৈ যিকেইটা কোমোৰা পিচ আছিলে গোটেই কোমোৰা পিচখিনিয়ে মই লাহে লাহে ভাজি লৈছোঁ। এই কোমোৰাৰ বৰা বনাওঁতে প্ৰথমতে যেতিয়া আমি কোমোৰা পিচকেইটা টাৱাখনত দিম তেতিয়াই ঢাকি দিব লাগে, আৰু ভাপত অকণমান সিজি যোৱাৰ পিছত আমি যেতিয়া লুটিয়াই দিওঁ তেতিয়া বাৰে বাৰে ঢাকি নাথাকিলেই হ'ল, লুটিয়াই দিলেই হ'ল। আৰু দুই পিঠি ৰঙা ধুনীয়াকৈ হ'লে জানিম আমি হৈ গ'ল। কিন্তু একেবাৰে ল' ফ্লেমতে ভাজিব লাগিব, নহ'লে পাতল হোৱাৰ কাৰণে সোনকালে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। মোৰ এই ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এনেকৈ বনাই খাই পোৱা নাই ট্ৰাই কৰি চাব, গৰম গৰম দাইল ভাতৰ লগত খাবলৈ খুব ভাল লাগে। আৰু আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। তেন্তে আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।